তোমালোক তিনিটাই এটা সঁচা কথা ক'ব লাগিব আজিৰ দিনটোত তোমালোকৰ তিনিটাৰ ভিতৰত কোনে গা নোধোৱাকৈ আহিছা আৰু ইয়াত এইকেইদিন খুব লেণ্ডশ্লাইড হৈ আছে যেন পাইছোঁ এয়া গুড মৰ্ণিং এভৰিৱান মই কিন্তু আপোনালোক সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ পৰশুৰাম কুণ্ড আৰু পৰশুৰাম কুণ্ডৰ ধুনীয়া ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ বৰ্তমান আমি পাইছোঁ চামদাং আৰু আজি বতৰটো চাগে এনেকৈয়ে থাকিব কাৰণ যোৱাকালি খুব ডাঙৰ শিল বৰষুণ হৈছিল তাৰ বাবে ৱেডাৰটো এনেকৈয়ে থাকিব আৰু আজি আমাৰ লগত টিংকুদা আৰু কবিৰদা নাই আমাৰ লগত আজি নতুনকৈ দাদা এজন গৈছে আৰু আমাৰ লগত গৈছে মাম্পি আৰু অৰিন্দম টিংকুদা আৰু কবিৰদাক বহুত মিছ কৰিছোঁ আৰু এয়া নতুনকৈ যোৱা দাদাজন আৰু তেওঁৰ নাম হৈছে ৰাজা বৰ্তমান আমি ডিৰাকত আছোঁ আমি ইয়াতে অৰুণাচললৈ যাবলৈ হ'লে পাছ বনাব লাগিব আৰু এণ্ট্ৰিটো কৰাৰ পিছতে আমি অৰুণাচলত সোমাম মাম্পি কেনেকুৱা লাগিছে আজি তোমাৰ লগত ভালেই লাগিছে বাৰু হয় হয় ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া বৰ্তমান আমি অৰুণাচলত সোমাই গ'লোঁ আৰু এয়া হৈছে অৰুণাচলৰ মহাদেৱপুৰ আৰু অলপ দূৰ যোৱাৰ পিছতে আমি পাম অৰুণাচলৰ নামচাই বৰ্তমান আমি নামচাই পালোঁ আৰু নামচাই গণেশ সুইটছত আমি ব্ৰেকফাষ্টটো কৰি ল'ম এয়া আমি গৰম গৰম চাহ লৈ লৈছোঁ আৰু লগত পুৰি ল'ম এতিয়া একদম হট পুৰা কি গৰম মাম্পি কি খাবা মই তাকে ভাবিছোঁ কি খাওঁ মই খোৱা বস্তুটো একোৱেই নাই ৰাতিপুৱা খাবলৈ মানা আছে ৰাতিপুৱা একদম ডায়েট কৰিছে শকত হৈ গৈছে যে দেখিছে দুইজনী শকত মই বাৰু চুৱেটাৰ পিন্ধাৰ কাৰণে বেছি শকত হৈ গৈছোঁ আৰু এইফালে অৰিন্দম ৰখিবলৈ সময় নাই আৰু এয়া আমি নামচাইত ব্ৰেকফাষ্ট কৰি আহি বৰ্তমান কামলাং ৰিজৰ্টত সোমাইছোঁ আৰু কামলাং ৰিজৰ্টখন মেইন হাইৱেৰ পৰা অকণমান সোমাব লাগে এয়া গাইজ বৰ্তমান আমি কামলাং পালোঁহি কামলাঙত আমি কিবা কিবি অকণমান খোৱা অৰ্ডাৰ দিছিলোঁ খোৱাখিনি লৈ এতিয়া পৰশুৰাম কুণ্ডলৈ যাম আৰু এয়া কামলাঙৰ পৰিৱেশ দেখিছে খুব সুন্দৰ এটা পৰিৱেশ এয়া দেখিছে মাইণ্ড ব্লয়িং ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সুন্দৰ ৰিজৰ্টখন আছে আপোনালোকো এবাৰ আহিব এয়া কামলাং ৰিজৰ্ট ইয়াত আপোনালোকে কাৰ পাৰ্কিং কৰিব পাৰে এয়া ৰিচিপশ্যন কাউণ্টাৰ দেখিছে ৰিজৰ্টখন ইমান ধুনীয়া আৰু আহক আপোনালোকেও আহি ইয়াতে এসাঁজ খাওকহি পৰিয়ালৰ সৈতে আৰু এনজয় কৰক আৰু ৰিজৰ্টৰ বাহিৰতো খুব সুন্দৰ ঠাই আছে আপোনালোকে পিকনিক হিচাপেও আহিব পাৰে পিকনিক খাবলৈ আৰু ইয়াত আপোনালোকে কেম্পিঙো কৰিব পাৰে কেম্পিঙৰো সুন্দৰ ব্যৱস্থা আছে এয়া ৰিজৰ্টখনৰ মাজেৰে কামলাং নৈ বৈ গৈছে দেখিছে
ৰিজৰ্টখনৰ মাজেৰে এখন নদী বৈ গৈছে দেখিছে কুলু কুলু শব্দৰে খুব দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ আৰু এয়া মাম্পিহঁত ফটো তোলাত ব্যস্ত গাইছ এয়া দেখিছে খুব সুন্দৰ এটা পৰিৱেশ আৰু বৰ্তমান আমি এই কাঠৰ ব্ৰিজখনত আছোঁ আৰু এই পাহাৰখন দেখিছে মোৰ পিছফালে এই পাহাৰখনৰ পিছফালে আমি অলপ পিছতে গৈ আছোঁ পাহাৰখন পাৰ হ'লে আমি পৰশুৰাম কুণ্ড পাম ফটো কৰিছানে ভিডিঅ' অঁ ভিডিঅ' কৰি আছে কামুৰিব নেকি নাকামুৰিব Kucu kucu. চেক দিব নেকি Kucu kucu. Cundu cundu. Ada video kan? lagi দিছে ভিডিঅ' হৈ আছে নেকি ৰিমোটটো তোমাৰ ওচৰত নেকি বা সাইডে লগাই দাও ৰখাই দি সেই তাত পৰশুৰাম কুণ্ডৰ মেইন কুণ্ডটো গাইছ আমি ফাইনেলি পৰশুৰাম কুণ্ড পালোহি আৰু চাওক একদম পুৰা বতাহ মাৰি আছে আৰু এয়া পৰশুৰাম কুণ্ডৰ নদীখন হয় এয়া দেখিছে আৰু মেইন কুণ্ডটো আছে সেইটো চাইডে দেখুৱাম আপোনালোকক গৈ আছোঁ এয়া পুৰা একদম মানে ঠাণ্ডা বতাহ মাৰিছে দেখিছে এইফালে হৈছে পৰশুৰাম কুণ্ড আমি মেইন মন্দিৰলৈ আজি যোৱা নাই বিশেষ অসুবিধাৰ বাবে আৰু এটা বস্তু দেখুৱাই আছোঁ এয়া চাওক তলত কেনেকৈ জেচিবিয়ে কাম কৰি আছে আৰু এয়া দেখিছে এয়া হৈছে পৰশুৰাম কুণ্ড আৰু ইয়াৰ পানীখিনি দেখিছে সেউজীয়া আৰু মেইন কুণ্ডটো সেই তাত আছে দেখিছে মোৰ আঙুলিৰ চিধাচিধি চাওক তাতেই মেইন কুণ্ডটো আছে তাত মানুহে গা পা ধুৱে আৰু তালৈ যাবলৈ হ'লে সেই ওপৰৰ পৰা আহিব লাগিব দেখিছে তাত এটা মন্দিৰ আছে মোৰ আঙুলিৰ চিধাচিধি আৰু তাৰ পৰা এনেদৰে তললৈ নামি আহিব লাগিব এই কুণ্ডটোলৈ আৰু এই কুণ্ডটোত যাবলৈ হ'লে 500মান চিৰি বগাব লাগিব তেতিয়া আপোনালোকে সেই কুণ্ডটো পাব মাম্পিয়ে পুৰা একদম ভিডিঅ' বনোৱাত ব্যস্ত মানে ৰিলছ বনাব পুৰা ৰিলছ বনাব পুৰা বনাবতে আছে আচ্ছা পুৰা ৰিলছ বনাব ফাটাফাটি একদম ফেচবুক ইনষ্টাগ্ৰাম একদম গেলাই থাকিব এইকেইদিন দেখিছে পানী একদমেই নাই পানী শুকাই গৈছে এয়া ৰাজাহঁত তোমালোক তিনিটাই এটা সঁচা কথা ক'ব লাগিব আজিৰ দিনটো তোমালোকৰ তিনিটাৰ ভিতৰত কোনে গা নোধোৱাকৈ আহিছা আমি দুজনে ধুই আহিছোঁ কিন্তু সিহঁতি নাই ধোৱা আৰু এটা সঁচা কথা ক'ব লাগে তোমালোকে ঠাণ্ডা দিনত মানে সপ্তাহত কেইদিন গা ধোৱা মই 3 দিন মই সপ্তাহত মই মাহেকত এবাৰ ধুৱে ৰাজা আৰু এইফালে সপ্তাহত 3 দিন আৰু এইফালে হাফ গা গাইছ আমি এতিয়া তলত গৈ আছোঁ এয়া মাম্পি তলত নামিছে
তলত গৈলো তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া ধুনীয়া ভিউ মই নোৱাৰিম দেই এইটো হেৰি কৰি লওঁ Bye-bye program Indo. I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt. Guys, আমি program কুণ্ডৰ পৰা ওলালো আৰু এতিয়া আমি ভিউ পইণ্টলৈ গৈ আছোঁ ভিউ পইণ্টত গৈ আপোনালোকক লোহিত নদীখন দেখুৱাম সেই লোহিত নদীখনেই আমাৰ অসমত গৈ ব্ৰহ্মপুত্ৰৰ নাম লৈছে আৰু আমি ভিউ পইণ্ট চাই তেজু হৈ ডিগবৈলৈ গৈ আছোঁ বৰ্তমান আৰু এইফালে চাওক এখন সেউজীয়া নদী ইমান যে ভাল লাগিছে নহয় মানে কি ক'ম আৰু ভিডিঅ'বোৰো খুব হিলিছে কাৰণ এইফালে ৰাস্তাটো খুবেই বেয়া দেখিছে আপোনালোকে Going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same. ফচি গ'ল মান ফচি গ'ল এয়া চাওক গাইছ ৰাস্তা একদমেই বেয়া এইটো লাগি যাব নেকি এয়া চাওক গাইছ ৰাস্তা একেবাৰে বেয়া আৰু ইয়াত এইকেইদিন খুব লেণ্ডশ্লাইড হৈ আছে যেন পাইছোঁ এয়া দেখিছে নেকি এটা মানুহ এটা তলত গ'লে ওকে গুছি নাযাব হা গাইছ আমি ভিউ পইণ্ট যাব লৈছিলোঁ কিন্তু আধা দূৰ আহি আকৌ ঘূৰি দিবলগীয়া হ'ল কাৰণ এইকেইদিন খুব লেণ্ডশ্লাইড হৈ আছে আৰু গাড়ী এখনে ক'লে যে আমাক আপোনালোকে ঘূৰি দিব লাগিব কাৰণ তাত লেণ্ডশ্লাইড হৈ আছে আৰু তাৰ বাবে আমি এতিয়া ঘূৰি দিলোঁ নেক্সট কেতিয়াবা আহিলে আপোনালোকক ভিউ পইণ্টৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাম Same way, got a build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me, well then baby. গাড়ী আহিছে বাদ দিয়া Have a taste, all the highs and the lows. No, you'll never be the same. I don't really wanna hurt you, but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. গাইছ আমি বৰখুৰাম কুণ্ডৰ পৰা আহিলোঁ আৰু এতিয়া আমি ইয়াতে লাঞ্চ কৰিম এইখন যোৱাবাৰ আহোঁতেও আমি ইয়াতে লাঞ্চ কৰিছিলোঁ আৰু আজিও আমি ইয়াতে লাঞ্চ কৰিম এয়া দেখিছে কমলা ওলাইছে খুব ধুনীয়াকৈ খাঙত এনেদৰে সজাই থৈছে আনাৰসো আছে ইয়াত গাইছ আমি ইয়াতে খোৱা বোৱা কৰি ল'লোঁ আজি লাঞ্চটো আমাৰ অকণমান দেৰি হ'ল আৰু এতিয়া আমি ডিগবৈলৈ যাবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে কমেণ্টটো কৰি দিব এফালে শ্বেয়াৰ কৰি দিব আৰু এইফালে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰ পাই থাকিব আজি আমাৰ লগত ট্ৰিপ কৰি কেনেকুৱা লাগিলে বহুত মজা লাগিলে দেই সঁচাকৈ খুব ভাল লাগিছে আজি প্ৰথমবাৰৰ বাবে তোমালোকৰ লগত ফুৰিবলৈ আহিলোঁ আৰু নেক্সট জানুৱাৰীত আমি কিবা এটা প্লেনিং কৰি আছোঁ জানুৱাৰীত নতুন ভিডিঅ'বোৰো দেখা পাব আপোনালোকে আপডেট পাই থাকিব হয় তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব ধন্যবাদ বাই বাই